নিযুক্তিৰ বিষয়টো অকল এইটো বিষয় বুলি নহয়, আগতে হৈ যোৱা বিভিন্ন বিজেপি কালত যিটো হৈছে এনেকুৱা ধৰণৰ বহু প্ৰশ্ন আহিছে। মই আশা কৰোঁ এইবিলাক যদি CBIৰ জৰিয়তে তদন্ত কৰায়, দুধ কা দুধ পানী কা পানী হ'ব, তাত চৰকাৰৰ মানে দুৰ্নাম নাথাকিব। কাৰণ এতিয়া বহুতে ভাবিছে এইটো চৰকাৰীভাৱে কৰিছে নেকি, বা এনেকুৱা যিবিলাক কথা ওলাইছে, যিমানখিনি কথা ওলাইছে ইয়াত যদি চৰকাৰী যন্ত্ৰ জড়িত নাথাকে নিশ্চিতভাৱে এইটো সম্ভৱ নহয়। এটা যে বৃহৎ ডাঙৰ চক্ৰ আছে, ইয়াত মই কোৱা নাই যে কোনোবা মিনিষ্টাৰ আছে, কোনোবা হেৰি আছে, কিন্তু কোনোবা নহয় কোনোবা যে আছে, এনেকুৱা ধৰণৰ যিখিনি কথা তথ্য পাতি ওলাইছে। আৰু মই আশা কৰোঁ ভিক্টৰ দাসৰ ক্ষেত্ৰত যেনেকৈ আৰক্ষী প্ৰশাসন যথেষ্ট কঠোৰ হৈছে, মই ভাবোঁ এইবিলাকৰ নিজৰ ল'ৰা হিচাপে তেওঁলোকে এটা ভাল কাম কৰিছে, ভাল এটা দিশ দেখাইছে, এইটো তেওঁলোকে চাব লাগিছিল। গতিকে তেওঁৰ ওপৰত যি ধৰণে ধাৰা লগোৱা হৈছে এইটো মই ভাবোঁ ঠিক হোৱা নাই। আৰু ভৱিষ্যতৰ দিনত ভিক্টৰ দাসে নহয় আৰু এনেকুৱা যিসকল লোক আছে যিসকলে ৰাইজৰ ভাল বিচাৰে, সমাজৰ ভাল বিচাৰে, এই ধৰণৰ দুৰ্নীতিবিলাক ৰোধ কৰা বিচাৰে, তেওঁলোকে তেওঁলোকৰ ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু নিশ্চিতভাৱে তেওঁলোকে ছাকচেছ হ'ব, মই এইটো আশা কৰিম। আগন্তুক ইলেকশ্যন সম্পৰ্কত আমি এটা কথা নিশ্চিত যে আমি যদি ইয়াত ইলেকশ্যন খেলোঁ আমি 100% জিকিব পাৰিম আৰু হয়তো 14জনতকৈ বেছি ভোট ল'ব পাৰিম। কাৰণ আজিৰ যিটো পৰিস্থিতি সকলোৱে জানে, ইয়াত নৱসৰণীয়া নহ'লে কি পৰিস্থিতিৰ সৃষ্টি হ'ব। আজি আপোনালোকে দেখিছে যে ইয়াত আমি সকলোখিনি মিলি কেনে একেলগে বহিব পৰা বা একেলগে কাম কৰিব এটা পৰিস্থিতি আহিছে। আকৌ যদি কালি নৱসেনাৰ আৰু আগৰ এনেকুৱা ধৰণৰ বিচ্ছিন্ন বা এনেকুৱা বিক্ষিপ্ত কিছুমান ঘটনা ঘটিব পাৰে। আৰু মই ব্যক্তিগতভাৱে আমি এটা ডাঙৰ টীম এটা লিড কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। প্ৰায় 120টা আমাৰ বিভিন্ন ৰাজনৈতিক দলক লৈ তাত GSPও আছে, এটা ফৰাম হৈছে ইণ্ডিয়ান ৰিজনেল পাৰ্টি ফৰাম বুলি, আৰু তাৰ অধীনত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰায় 100টা MP চিট মানে কণ্টেষ্ট কৰাৰ কাৰণে ইতিমধ্যে প্ৰিপেৰেশ্যন শুৰু হৈ আছে। আপোনালোকে দেখিছে তাৰ পাৰ্ট হিচাপে আমি ছত্তীশগড় গৈছিলোঁ, ইয়াৰ পিছত আকৌ আমি গুজৰাট যাম, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, এফালৰ পৰা আমি টুৰ কৰিম। মই আশা কৰোঁ যে আমি কোকৰাঝাৰত যেনেকৈ যুঁজ কৰিছিলোঁ বেলেগতো যুঁজ কৰিব পাৰিম। মই আশা কৰিম যে অকল নহয়, মই যাতে লগত আৰু বহু MP লৈ এইবাৰ 24 পাৰ্লিয়ামেণ্টত যাব পাৰোঁ, সেইটো আশা কৰিছোঁ।